একচুৱেলি কালি মই যেতিয়া ক্লাছ কৰি আছিলো তেতিয়া মই হোটেলতে আছিলো, দেখিছিলে চাগে বায়ে জানে মুম্বাই হোটেলত আছিলো। তাৰপিছত গেষ্ট আছিলে, বহুত দেৰি হ'ল একচুৱেলি ৰাতি অহা। মই ৰুম আহি পাওঁতে প্ৰায় 3:30মান বাজিছে। আহি পেলাই মানে ধৈৰ্য নাই, মোৰ বহুত টোপনি ধৰিছে। মানে মই বোলো মই যেনে তেনে শুওঁ। এতিয়াও মই জাষ্ট এই নেমকেৰৰ পৰা আহি পাইছো, মোৰ লগৰ এজনী ICUত সোমাই আছিলে। ত' মই আহি জাষ্ট বহিছো, তেনেকুৱাতে কি কয় কালি ৰাতি আহি পাইছো। মানে একদম ইমান টোপনি ধৰিছে। মই আঁঠুৱাখন যেনেকে আমি আঁঠুৱা ভৰাও ন তুলিৰ তলত, মই আঁঠুৱাখন জাষ্ট ভৰাবলৈ লওঁতে এই কুকাৰত যেতিয়া পপকৰ্ন দিলে ফুটি উঠে, যেনেকে গালে আহে নহয়, তেনেকে মানে বস্তুটো মোৰ হাতলে পটককে এনেকে উৰি পেলাই আহিছে। তাৰপৰা মই ভাবিলো এইটো কি বস্তু, আৰু বস্তুটো দেখাত ইমান ধুনীয়া। প্ৰথম মানে দেখিয়ে ভাল লাগি গৈছে, আৰু ইমান ধুনীয়া বস্তু। তাৰপিছত পটককে মাইণ্ডত আহিছে যে হঠাৎ এইটো বিচনাৰ পৰা কি ওলাল, আৰু এনেকুৱা বস্তুটো মোৰ তাত একো নাই, একো বস্তুৱে নাই মোৰ এনেকুৱা। ত' মই ভালকে চালো, চাই পেলাই বস্তুটো অলপ অজীৱ ফিল হ'ল। আৰু ৰাতি মানে মোৰ সিমানখিনি ধৈৰ্যও নাই, মানে মোৰ মাইণ্ডত খুন্দা মাৰিছে, কাৰণ এনেকুৱা ঘটনা নোহোৱা নহয়। মুম্বাই গম পাই, মোৰ ঘৰত আগতেও হৈ গৈছে, বাট এনেকে ডাইৰেক্টলি মই এনেকে পোৱা নাই কেতিয়াও। হয়তো কোনোবা মানুহ দ্বাৰা দেখাওতেহে গম পাইছো যে কিবা এনেকে আছে বুলি। তাৰপিছত চালো বস্তুটো, মই শুলো তেনেকে। ৰাতি মোৰ টোপনি আহিছে নাহা নহয়, ধুনীয়াকে চকু মেল খোৱাৰ লগে লগে ৰাতিপুৱা মোৰ মানে আকৌ সেইটো ডাইৰেক্ট সেইটোলেহে মনত পৰিছে। আৰু ৰাতিপুৱাই মোৰ মুম্বাইলৈ ফটো পঠিয়াইছো, বা এইটো কি হয়। মই খোলা নাই তেতিয়ালৈকে, মই চোৱাও নাই। আৰু ৰাতিপুৱা মই পানীও খোৱা নাই, চাহো খোৱা নাই, মই একো কৰা নাছিলো কাৰণে মই একো মানে চোৱাই নাছিলো। তাৰপিছত যেতিয়া বায়ে ক'লে যে এইটো বেলেগ এটা বস্তু হয়, তুমি চোৱা। মই ক'লো বা মই এইটো খুলি চাও নেকি? বায়ে ক'লে খুলি চোৱা যদি পাৰা। মই প্ৰথমে ভাঙিম বুলি ভাবিছিলো, মই প্লাষ্টিক লৈছিলো ভাঙো বুলি। তাৰপৰা প্লাষ্টিক দি ঘূৰাই দেখিলো খোল খাইছে। খোল খোৱাৰ পিছত মই খুলিছো, খোলাৰ পিছত তাৰ ভিতৰত কাগজৰ টুকুৰা এটা ওলাইছে। বেছি জোৰত মানে পাতিব নোৱাৰো, ওচৰত মানুহ আছে। ত' কাগজৰ টুকুৰা এটা ওলাইছে, তাত টুকুৰাটোত লিখা আছে, উৰ্দু ভাষাত লিখা আছে। মোৰ বন্ধু এজনক মানে মই জাষ্ট এনেই কাগজখন এইটো কি লিখা আছে ট্ৰান্সলেট কৰি দিয়াচোন বুলি সুধিছিলো। সি কৈছে মই আৰবিক জানো, মই উৰ্দু নাজানো বুলি ক'লে। ত' এইটো উৰ্দু ভাষা হয়। কি লিখা আছে মই এতিয়ালৈকে ধৰিবও পৰা নাই, আৰু কিয় কৰিলে, কেনেকে কৰিলে। মই আটাইতকৈ ডাঙৰ মানে টেনচনটো এইটো যে মোৰ ঘৰৰ এড্ৰেছ চবেই জানে, কিন্তু মই গুৱাহাটীত ক'ত থাকো, কি কৰো। মোৰ বিজনেছৰ পাৰ্টনাৰে অলমষ্ট মানে বিজনেছ ৰিলেটেড মানুহখিনিয়ে প্ৰায়ে নাজানে। আৰু মই যিহেতু মোক কোনোবাই লগ কৰিলেও মোৰ হোটেলতে লগ কৰে, বা মোৰ অফিচ আছে তাতেই লগ কৰে, এনেকে ৰুমলে কোনো নাহে পৰাপক্ষত। মই তাকে ভাবিছো এতিয়া কোনে কৰিলে। বায়ে মোক অলৰেডি কৈছেও এইটো আখৰ হ'ব পাৰে বুলি, কিন্তু মই ভাবিয়ে পোৱা নাই এইটো কোনে কৰিছে বা কেলে কৰিছে। এইটো বস্তুটো এইটো এতিয়াও মানে আছে, মই থৈ দিছো। মই একচুৱেলি ভাবিছো এইটো কি হয় আগতে লিখাটো মই উলিয়াই লওঁ। এনেকে আছিলে, ইয়াৰ ভিতৰতে আছে, এইটো খুলি পেলাই ইয়াৰ ভিতৰত মই আকৌ ইয়াৰ ভিতৰতে সোমোৱাই থৈ দিছো। এতিয়া মই অপেন দি থৈ দিছো। লিখাটো ইউটিউবত মাৰি চালে আখৰ খিনি তেনেকে চেম টু চেম মাৰি পেলাই ইউটিউবত মাৰিলে ওলাই যাবতো কি লিখিছে। আখৰ খিনি মানে এইটো হয় একচুৱেলি উৰ্দু ভাষাটো কি হয়, আমি লিখো আপোনাৰ লেফ্টৰ পৰা ৰাইটলৈকে, আৰু উৰ্দু ভাষাটো লিখা হয় লেফ্টৰ পৰা ৰাইটলৈকে। এতিয়া এইটো তল ফালৰ পৰা লিখিছে নে ওপৰৰ ফালৰ পৰা লিখিছে, বস্তুটো চব ফালৰ পৰা না দেখিবলৈ এনে একেই, কোনোবা ধৰিবই নোৱাৰি। কোনোবা চিনাকি মানুহ আছে দেখুৱাব পৰা? এৰাবিক জনা মানুহ আছে, কিন্তু উৰ্দু জনা মানুহ নাই। প্ৰব্লেমটো সেইটো হৈছে। মই এৰাবিক জনা মানুহ কেইবাজনো আছে, তেওঁলোকে কৈছে এৰাবিক বুজি পাওঁ কিন্তু উৰ্দুটো বুজি নাপাওঁ বুলি কৈছে। কিন্তু এটা কথা গুগলত পাৰা স্কেন কৰি পেলাই মই দিছিলো, মই গুগলত মই হেৰি কৰি দিছো, কিন্তু মানে তাত ধৰিব পৰা নাই বস্তুটো। মানে এটা কথা ভাল হ'ল পল্লৱীৰ মানে কি সেই বস্তুটো ওলাই পৰিলে সোনকালে। ওলাই পৰিছে, কাৰণ হয় হয়তো হয় মানে হয় কি হেৰিয়াৰ কাৰণে হ'ব পাৰে যে তাই স্পিৰিচুৱেল লাইনত আহিছে, ৰেইকিত আহিছে, মানে তাই এটা পজিটিভ এনাৰ্জিৰ লগত আছে ন। মানে হয়তো সেই পজিটিভ এনাৰ্জিটো তাইৰ লগত আছে কাৰণে সেই বস্তুটো কিজানি থাকিব পৰা নাই। পজিটিভৰ লগত নিগেটিভ কেতিয়াও থাকিব নোৱাৰে। হয়তো সেইকাৰণেই ওলাই যাব পাৰে বস্তুটো সোনকালে, আৰু ইমান সোনকালে গম পালে তাই। হয় হয়। ভৱিষ্যতে সাৱধানে থাকিলেই হ'ল আৰু। হয়, মানে ৰেকি কৰিলে মানে সেইটো কাৰণে ভাল। আপোনাৰ যদি নিগেটিভ আছে, অকমান হাৰ্ম কৰিব বিচাৰে কিন্তু নোৱাৰে। সদায় মই যে কৈ আছো যে ক্লিন কৰিবলৈ, প্ৰটেক্ট কৰিবলৈ, সেইখিনি কৰিলে আপুনি মানে একদম ভাল ৰিজাল্ট পাব। সেইকাৰণে মানে ইউনিভাৰ্ছে আপোনাক সেই ৰাস্তাটো দেখাই দিছে মানে। সেইকাৰণে মানে এইটো জাৰ্নিত অহাৰ লগে লগে আপুনি আৰু বহুত কিবা কিবি দেখিব, আৰু বহুত কিবা কিবি পাব। আপোনাৰ যিমান ফ্ৰেণ্ডছ আছে ন, তাৰ ভিতৰত আপোনাৰ 2জন মানহে লগত থাকিব, বাকীবোৰ চব আপোনাৰ